হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ অৰূপ দাস মেকঅভাৰ ইউটিউব চেনেললৈকে আটাইকে স্বাগতম জনাইছোঁ মই আছোঁ আজি 2024-2025 বৰ্ষৰ হেঙুল থিয়েটাৰৰ বিৰুনাথখনৰ প্ৰমো শ্বুটিং কৰি আৰু মই আজি এটা বিশেষ লোকেশ্যনত শ্বুটিং কৰি আছোঁ আমাৰ দিনৰ শ্বুটিং হৈ গ'ল এতিয়া নাইট ছিকুৱেঞ্চ আছে আৰু নাইট ছিকুৱেঞ্চৰ এই বিশেষ লোকেশ্যনটোৰ পৰা আপোনালোকক অকণমান মেকিং ভিডিঅ' দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকে চাব আৰু কেনে পালে নিশ্চয় জনাব আহক এতিয়া মই সেই বিশেষ লোকেশ্যনটোলৈ উঠি গৈ আছোঁ এয়া মই ওপৰলৈ গৈ আছোঁ আৰু ইয়াতে আমাৰ আজি নাইট ছিকুৱেঞ্চৰ শ্বুটিং চলি আছে অলৰেডি শ্বুটিং আমাৰ ষ্টাৰ্ট হ'ল আৰু এয়া বিশেষ লোকেশ্যনটোত আমাৰ শ্বুটিং চলি আছে আজি আৰ্টিষ্ট হ'ল কমল লোচন আৰু শিল্পী শিখা এয়া কমল লোচনে শ্বট দি আছে এতিয়া শিল্পী শিখাৰো আৰম্ভ হ'ব আৰু ইয়াৰ পৰাই আপোনালোকৰ ভিডিঅ'বোৰ আপোনালোকক দেখাম আপোনালোকে চাব আহক এয়া কমল লোচন এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ প্ৰথম আহিছে হেঙুল থিয়েটাৰৰ যোগেদি কমললৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল ক'ত হ'ব চাওঁ দেৱ এই ৰাতি 2টা বজাত দেৱ ভাত খাই আছে কাৰণ আমাৰ এতিয়া 2টা বাজিলে ইমান দেখাব নালাগে মেকআপ আৰ্টিষ্টৰ অৱস্থা মানুহ সব কিছু লাগিব তাৰ পৰা চব ক্লিয়াৰ ফালি ফালি অলপ আউট মেকআপ নিউ নহ'লে ফুল বাৰ বনে অৰূপ মেকআপ ওদা জমনি কৰি দিয়ক কিয় না কৰে শিল্পী শিখা কেনেকুৱা লাগিছে এয়া শিল্পী শিখা ভ্ৰাম্যমাণ থিয়েটাৰলৈ প্ৰথম আহিছে বহুত মৰম আৰু শুভেচ্ছা থাকিল শিল্পীলৈ এয়া আমাৰ প্ৰমো শ্বুটিঙৰ শেষ চিনৰ শ্বুটিং চলি আছে অকণমান পিছত আমাৰ শ্বুটিং পেকআপ হ'ব এতিয়া ৰাতিপুৱা 5 বাজিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু কেনে পালে জনাব প্লিজ মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আহক আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ নমস্কাৰ ধন্যবাদ